নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক জি.কে ফৰ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আকৌ জি.কে 10টা কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। 1 নম্বৰ কুৱেশ্যনটো হৈছে, মানুহৰ শৰীৰৰ সকলোতকৈ ডাঙৰ অংগটোৰ নাম কি? উত্তৰ হৈছে যকৃত। 2 নম্বৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ মাজত, হাতত পুলি ৰোৱা ভাৰতীয় লোকজনৰ নাম কি? উত্তৰ হৈছে ৰামদাস বধানী। 3 নম্বৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ মাজত, আমাৰ পৃথিৱীখনত কিমানটা ভাষা আছে? উত্তৰ হৈছে 2792টা ভাষা আছে। 4 নম্বৰ কুৱেশ্যনটো হৈছে, পৃথিৱীৰ সকলোতকৈ কম দামত সোণ ক'ত পোৱা যায়? উত্তৰ হৈছে লণ্ডন আৰু নিউয়ৰ্কত। 5 নম্বৰ কুৱেশ্যনটো হৈছে, সূৰ্যৰ পোহৰ পানীৰ কিমান তললৈ যায়? উত্তৰ হৈছে 400 মিটাৰ তললৈ যায়। 6 নম্বৰ কুৱেশ্যন হৈছে, টেঙা মৌ ক'ত পোৱা যায়? উত্তৰ হৈছে ব্ৰাজিলৰ জংঘলত টেঙা মৌ পোৱা যায়। 7 নম্বৰ কুৱেশ্যনটো হৈছে, পৰুৱাই গৈ থকা সময়ত এডাল শাৰীত কিয় যায়? উত্তৰ, পৰুৱাই গৈ থকা সময়ত বিশেষ প্ৰকাৰৰ গোন্ধ এৰে। ইয়াৰ ফলত পিছত আহি থকা পৰুৱাই সেই গোন্ধ অনুসৰণ কৰি পিছে পিছে গৈ থাকে আৰু শাৰীৰ ৰূপ ধাৰণ কৰে। 8 নম্বৰ কুৱেশ্যনটো হৈছে, 750 গ্ৰামৰ বান্দৰ ক'ত পোৱা যায়? উত্তৰ হৈছে জাক আমজান নদীৰ পাৰত বিমি গৰম প্ৰজাতিৰ বান্দৰ। 9 নম্বৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ মাজত, কোনটো মাছে মাটিত খোজ কাঢ়ে আৰু বতাহত উৰিব পাৰে? উত্তৰ হৈছে গৰ্নাড মাছ। 10 নম্বৰ কুৱেশ্যনটো হৈছে, কোনটো জীৱৰ মূৰটো কাটি দিয়াৰ পাছতো 1 সপ্তাহ জীয়াই থাকে? উত্তৰ হৈছে ওকাপ পক্ষী, মূৰটো কাটি দিয়াৰ পাছতো জীয়াই থাকে। বন্ধু বান্ধৱীসকল, জি.কেৰ আজি 10টা কুৱেশ্যনৰ ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'ৰ পৰা কিবা উপকৃত হ'ম বুলি ভাবিছে বা হৈছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আগলৈ এনেধৰণৰ জি.কেৰ ইম্পৰ্টেণ্ট কুৱেশ্যন পাই থকাৰ বাবে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।